হেল্ল' এভৰিৱান, মই আজি এটা নতুন স্মল ভ্লগ টাইপ বনাইছোঁ। এয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়। খুব ধুনীয়া পৰিৱেশ। এয়া মই তাত পৰিৱেশটো দেখাইছোঁ। খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, গাঁৱলীয়া পৰিৱেশৰ মাজতো যে ইমান ধুনীয়া মেডিকেল কলেজ বনাইছে, তাৰ কাৰণে সৌভাগ্য। সেউজীয়া পৰিৱেশৰ মাজত দেখিছেনে, খুব ধুনীয়া পৰিৱেশ। এয়া অকণমান ঘূৰি পাকি চালোঁ আমি। এয়া মোৰ বান্ধৱী মলয়া, ছোৱালী, মোৰ মা, আমি গোটেইখিনি ঘূৰিলোঁ। খুব ভাল লাগিলে তাত। আপোনালোকে গৈ পাইছেনে জনাবচোন। মই প্ৰথমবাৰ আহিছোঁ এয়া। এয়া মলয়াৰ অফিচত গ'লোঁ। তাত তাই কাম কৰে যিহেতু তাত গ'লোঁ। এয়া মোৰ মামাৰ ছোৱালী জন্ম পাইছে, সেই অনুযায়ী মই তাত উপস্থিত হৈছিলোঁ। মোৰ ছোৱালী ৰৈছে এবাৰ, আৰু মলয়াৰ লগত অকণমান সময় তাইৰ লগত এনজয় কৰিলোঁ ঠাইখিনি। আৰু এয়া মোৰ মায়ে, ছিষ্টাৰে হয় মোৰ, টিকলি ছিষ্টাৰক লৈছে। এয়া ইমান সুন্দৰ মানে হেৰি হৈছে, ইয়াৰ ফাৰ্মাচীবিলাক হৈছে। মই আগতে আহিছিলোঁ যদিও কুন্দৰগাঁও বুলি ঠাইডোখৰত মোৰ মাহীৰ ঘৰ আছিলে। এতিয়া বহুত দিনৰ মূৰত আহিছোঁ। ৰাস্তা পদূলিবিলাক ইমান ধুনীয়া হৈছে। তাৰপিছত মই আকৌ ঘগ্ৰাপাৰত মোৰ মামাৰ ঘৰত সোমালোঁ, ডাঙৰ মামাৰ ঘৰত। তাত এয়া এইজনী টিকলি অকণমান দেখাই দিলোঁ। সিহঁতে একদম খুব খেলিলে। চাজিত, মাইৰা, জাৰা আৰু এই সৰু টিকলিজনী খুব খেলিলে, খুব এনজয় কৰিলে সিহঁতে। এয়া তাইও খুব ফূৰ্তি পাইছে, সৰু ছোৱালীজনী। এয়া এতিয়া ঘৰৰ পোৱা হ'লোঁ।